ৰ'বা ৰ'বা এনেকৈ নহয় প্ৰথমৰ পৰা চোৱা মই কিন্তু তোমাক সদায় এনেকে নকৰিব আহিব নোৱাৰো মোকো ঘৰত চকু দি থাকে তেনেহ'লে তুমিনো কি ভাবিছা কোৱাচোন এইটো ৰাস্তা ঘাটে কি এনেকে গা ধুই থকা মানুহে দেখিলে কি বুলি ক'ব আৰে ৰেঙিজনী ইমান ভয় কৰা নাই আৰে বিয়া দিয়াতো ডৰ নাই দিয়া তুমি কি এখন চিনেমা বুলি ভাবিছা নেকি সেইখন চিনেমা নহয় বুজিছা ৰিয়েল লাইফ হয় ৰিয়েল লাইফ সেইকাৰণেতো তোমাক আমাৰ বহাগত নিম বুলি ভাবিছো পাৰিবা তোমাৰ সাহ আছে তুমি কি নোৱাৰিম বুলি ভাবিছা এইবাৰ তোমাক মই সঁচাকৈ লৈ যাম চাবা বাৰু সময় দেখিম দিয়াচোন ব'লা তুমি কি খবৰ দেখিলা নেকি ব'লা যাওঁ হাঁহি ঠিক আছে ব'লা আগত তইহে বহি বিয়া ইয়াতহে বহি আছো মই আকৌ সৌ ভিতৰত কাম কৰি থকা বুলি ভাবিছিলো কঁকালৰ বিষ হৈছে ৰাজে কৰ ছোৱালী লগত সিদিনাখন গৈ আছিলে জানো মই তাক সুধিলো কৰ হয় বুলি সি মোক নকলেই দেখোন বাৰু আহকচোন ৰাজে ক'ত গৈছে মই সুধিব লাগিব আহিলে ৰাজ আহিলে এতিয়া বলচোন অকমান তোৰ লগত মোৰ কথা এটা আছে ৰাজ মই তোক একো নকওঁ কিন্তু এজনী ছোৱালীৰ লগত হলি গলি কৰি থাকিলে মানুহে বেয়া বুলি কব তইতো তোৰ বাপেৰৰ কথা জানই বাপেৰে বাহিৰত থাকি যিমানখিনি পইচা ঘটিছে চব তোৰ নামতে চলিছে তই পঢ়া শুনাতে মন দে তই এইবিলাক প্ৰেমত পৰি লাভ নাই তই এইবোৰ ভুল বুজিছ তই ভাবা দৰে মই তেনেকুৱা একো কৰা নাই তাক গালি নাপাৰিবি আকৌ আজিকালি এইবিলাক ল'ৰা ছোৱালী সৰু সৰু প্ৰেমত পৰা স্বাভাৱিক কথা আজিকালি মোবাইলৰ যুগ জানই নহয় এতিয়ানো ছোৱালী ভাল নাপাই পাব কেতিয়া আৰু সেইটোতো খুলি ক'ব নোৱাৰে সেইবিলাক কৰি লাভ নাই বুজিছ বেছি গালি গালাজ পাৰিবি টেনশ্যন লৈ থাকিব ক'ত কি কৰিব ধৰিবই নোৱাৰিবি লাহে লাহে বুজাবি খং নকৰিবি মই এতিয়া যাওঁ দে তথাপিও তাৰ অকমান ভয় খাব লাগিব নহয় কেতিয়াবা আকৌ সোমোৱাই থৈ দিব আহি ছোৱালী আনি কিনে আচ্ছা কি কৰা কৰিবি চাবি আৰু কেনেকেনো ভাল হয় ন মই এতিয়া যাওঁ পিছে ছোৱালীজনী দেখাত বেয়া নাছিল মই সেইদিনাখন দেখিছিলো ৰাস্তাতে বুজিছ এইটো যা
দাদা এইটো বেলেগ আধাৰ দিবচোন পইচাটো দি দিয়া দি আছো পানী আৰু গিলাচ ধৰিব Received 80 rupees for people paying for business. ঢাল জলদি ঢাল ইমান দেৰি কথা যাব শুন না ক তই গুৱাহাটী লগ পালো তই নাভাবি তই তাৰ লগ পোৱা নাই মাল খোৱা নাই বুলি মোৰ প্ৰব্লেম নাই জানা কালি কৈছিলো মই তই মোক এই ৰাজ নে কি এইটো মই ভাল পোৱা আছো কি ভাল পাই গম পাইছ অলপ সহায় কৰিব লাগিব তাত পাৰিবি নেকি মোৰ লগত আৰে বাবা এই দুটা একমাহ খাই লোৱাৰ পিছত মই তেতিয়া কাকো চিনি নাপাওঁ মাতা লৈ যাওঁ মই চিন্তাই নকৰিবি মানুহ আছে নহ'লে ঠিক আছে মাল খাওঁ তেতিয়া একেবাৰে জলদি বা মই চিএছ কৰি একো নাই তেন খা খা মালটো কাহ আছে চাবাই এদিন মোক কাজিয়া জানই মই তনে নাজানিবি ক'ত এই গণেশ মন্দিৰত বহুত ডাঙৰ লাভ আহি গ'লে ৰাজনীতি কি লগত সি কেলা মই ভাল পাওঁ ছোৱালীজনী কি ভাল পায় জান তই কেলে টেনশ্যন লৈ যা তাক চাই লয় মানি ন কি এইবিলাক এতিয়া চিন্তা নকৰিবা এইখিনি খাওঁ খাওঁ দে এইটোৱে না কুত্তাটো মাৰ ইয়াক নেকি মোক মাইকী বুলি ভাবিছে নেকি এইটো গলে নেকি এইটো মৰিলে হ'ব না পুলিচৰ লাফা বেলেগ ভাল শিক্ষা পাই গৈছে বুজিছ এই মৰা নাই সি মই তোক এনেহে কলো তাক আৰু মাৰিব লাগিছিল বুজিছ আমি এইটি ভুল কৰিলো তাতে হ'ব দা যি হ'ল হ'ল এতিয়া যি কি নহওক সি মচুৰিক ভাল পায় মোৰ মালটো ভাল পায় তাক আজি মই ভাল শিক্ষা দি দিছো জীৱন বৰ পস্তা থাকিব ঠিক আছে এইটো ৰাজ না এইটো ৰাজে দেখোন বচোন আনি যাওঁ রাজ কি হয়েছে রাজ কি হয়েছে উঠ এই দেখোন নাই দিয়ক মোৰ আপোনালোকে ঘৰত যাওক মই যাম দিয়ক পাৰিবি জানো পাৰিম দিয়ক লাহে পাৰিবি প্ৰশান্ত তই আজি লগ বন্ধু লৈ আহি মোক মাৰপিট কৰিলি
এদিন তোকো চাই ল'ম যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেন্ট এণ্ড শ্বেয়াर কৰি দিব যদি हाम्रो भिडियो हेऱ्यो भने राम्रो लाग्यो भने लाइक गरिदिनु ल আৰু লগতে পালন মাৰি দিব চেলেকি দিব নাপাহৰিব দেই